বন্ধু বান্ধৱীসকল কি খবৰ ওয়েলকাম টু লিকसन ভাইটি ইউটিউব চেনেল আজি আপোনালোকক দেখুৱাম এটা হেউজিয়া পৰিবেশ আৰু আপোনালোকে ভিডিওটো চাই থাকক ধুনিয়াকৈ মই আহিলো পথাৰ দেখিছে কি সুন্দৰ পৰিবেশ আপোনালোকক মই পথাৰ দেখাবলৈ আহিছিলো এই দেখিছে এই হৈছিল হেউজিয়া পৰিবেশৰ পথাৰ আৰু আপোনালোকৰ চাই কেনেকুৱা লাগিল ক'ব আৰু মই পথাৰলৈ আহিলো যে মই এটা কাহিনী মানে আগৰ কথা মনত পৰিলে আপোনালোকক কম আৰু আগতে আমাৰ মানে দুটা গৰু আৰু এজনী ম'হ আছিল আৰু দাদাই গৰুহালখন বাইছিল হাল বাইছিল আৰু ম'হজনী আমি আমাৰ দাই ল'ৰাজন আৰু মই এটা নাঙলতে ধৰি হাল বাইছিলোঁ তাতে সেইবোৰ কথা মনত পৰিলে বহুত হাঁহি উঠে আৰু আজিকালি চব ট্ৰেক্টৰে হৈ গ'ল চব ট্ৰেক্টৰে হাল বায় আগৰ দিনবোৰ নাই আৰু আপোনালোকৰ কেনেকুৱা লাগিলে আমাৰ সেউজীয়া পথাৰখন চাই ক'ব আৰু আজিলৈ ইমানেই যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই আৰু পূজাও পালেহি কাইলৈ পূজা আপোনালোকে কি ল'লে ক'ব খালি মই একো লোৱা নাই এতিয়ালৈকে আৰু আজিলৈ ইমানেই বাই বাই জয় হিন্দ জয় ভাৰত জয় অসম